নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে অনলাইন হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। অইল ইণ্ডিয়া লিমিটেডত ওলোৱা জুনিয়ৰ এছিষ্টেণ্টৰ 120টা পদৰ অনলাইন এপ্লাই কেনেধৰণে কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈ পিনে আপোনালোকে টাইপ কৰিব লাগিব ৰেজিষ্টাৰ REGISTER register.cbtexams.in স্মল লেটাৰ লিখিব, তাৰপিছত স্লেছ লিখিব, স্লেছ লিখি পিনে লিখিব আকৌ কেপিটেল লেটাৰ দিব অইল OIL অইল, আকৌ স্লেছ দিব, আকৌ ৰিক্ৰুইটমেণ্ট লিখিব, আৰটো কেপিটেল দিব, বাকীখিনি স্মল লেটাৰ লিখিব, তাৰপিছত আকৌ স্লেছ লিখিব। স্লেছ লিখি পিনে আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ দেখা পাব। অইল ইণ্ডিয়া লিমিটেড হোম পেজটোত আহিব। হোম পেজত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এই ৰেজিষ্টাৰ নাও বুলি এই অপশ্যনটো আহি যাব। ৰেজিষ্টাৰ নাও ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইবিলাক দেখা পাব। এইখিনি ফিল কৰি দিব। তো আমাৰ মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ শিৱসাগৰ হয়, সেইকাৰণে মই শিৱসাগৰ দিছোঁ। আপোনালোকৰ যি হয় এইবিলাক লিখি দিব। তাৰপিছত আপোনাৰ লিখা আছে নেম অফ দ্য এপ্লিকেণ্টৰ আপোনাৰ নামটো লিখি দিব। তাৰপিছত ইমেইল এড্ৰেছ আছে, ইমেইল এড্ৰেছ লিখি দিব। মোবাইল নাম্বাৰ দিছে, মোবাইল নাম্বাৰ দি দিব। তাৰপিছত অল্টাৰনেট মোবাইল আপোনাৰ মানে বেলেগ মোবাইল নাম্বাৰ আছে এইটোও দি দিব। তাৰপিছত তাৰ তলত লিখিছে জেণ্ডাৰ লিখিছে। এইখিনি ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব। তাৰপিছত আপোনাৰ ফিল আপ কৰি গৈ থাকিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত লিখা আছে আকৌ জেণ্ডাৰ লিখা আছে, কেটেগৰী লিখা আছে, আপোনাৰ নেশ্যনেলিটি লিখা আছে। এইখিনি ফিল আপ কৰিব। তাৰপিছত এইখিনি ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ তললৈ আহি থাকিব। স্ক্ৰল ডাউন কৰিব। য'ত য়েছ বহে য়েছ দিব, য'ত ন বহে ন দিব। মই ফিল আপ কৰি আছোঁ। তাৰপিছত ডেট অফ বাৰ্থ লিখিবলৈ আহিব। ডেট অফ বাৰ্থ লিখি দিব। ডেট অফ বাৰ্থ লিখাৰ পিছত এইবিলাক তলৰ এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এবাৰ এপ্লিকেশ্যন চাই ল'ব। চাই লোৱাৰ পিছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত জাষ্ট অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ মোবাইললৈ মানে OTP এটা যাব। OTPটো আপুনি ইয়াত টাইপ কৰি দিব। OTPটো টাইপ কৰি দিয়াৰ পিছত এই কণ্টিনিউ চিম্বল আছে, কণ্টিনিউ চিম্বলত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ছেভ এণ্ড কণ্টিনিউ কৰিব। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আপুনি এনেকুৱা ইণ্টাৰফেচ দেখা পাব। য'ত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মাৰ্চিয়েল ষ্টেটাছ পিছত পাৰ্মানেণ্ট এড্ৰেছ আছে। পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ এড্ৰেছ 1, এড্ৰেছ 2, নিয়েৰেষ্ট ৰেলৱে ষ্টেচন এইবিলাক যি লিখা আছে, চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড যি লিখা আছে চব ফিল কৰি দিব। স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত লিখা আছে কাষ্ট চাৰ্টিফিকেট নাম্বাৰ। আপোনাৰ কাষ্ট যিটো নাম্বাৰ আছে সেইটো নাম্বাৰ দি দিব। তাৰপিছত ডেট অফ ইছ্যু, কোন তাৰিখে ইছ্যু কৰিছিলে সেইটো দি দিব। তাৰপিছত আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব কৈছে। তো কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ আপলোড কৰিব লাগিব। মেক্সিমাম 1 MB হ'ব লাগিব আৰু মানে ফাইলটো PDF হ'ব লাগিব। গতিকে মোৰ ওচৰততো PDF ফাইল নাই, গতিকে মই PDF হিচাপে বনাই ল'ব লাগিব। PDF হিচাপে বনাবলৈ তেনেই যে আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব JPG to PDF বুলি এনেকৈ মাৰি দিলেই হ'ল। তো মই এতিয়া আপোনাৰ PDF ফাইলটো বনাই লৈছোঁ। PDF ফাইলটো বনাই লোৱাৰ পিছত আপোনাৰ আপলোড কৰিম এতিয়া। 1 মিনিট। এতিয়া মই ফাইলটো আপোনাৰ আপলোড কৰিছোঁ। 1 মিনিট। এই আপলোড কৰি পিনে আপোনাৰ এই আপলোড বাটনটো টিপি ল'ব একবাৰ। আপলোড বাটনটো টিপাৰ পিছত 1 মিনিট ৰ'ব। ছেভ এণ্ড কণ্টিনিউ কৰিব। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আপুনি এনেকুৱা ইণ্টাৰফেচ দেখা পাব। য'ত লিখা থাকিব আপোনাৰ কোৱালিফিকেশ্যন 10+2, ইউনিভাৰ্চিটি, ইনষ্টিটিউটছ, ছাবজেক্ট, ইয়েৰ অফ পাছিং, পাৰ্চেণ্টেজ অফ মাৰ্কছ, এইখিনি গোটেইখিনি ফিল আপ কৰি থাকিব। মোৰ ছাবজেক্টকেইটা মই লিখি লৈছোঁ। ছাবজেক্টকেইটা লিখি লোৱাৰ পিছত ইয়েৰ অফ পাছিং আপুনি কোন চনত পাছ কৰিছিলে, পাছ কৰাৰ চনটো ভৰাই দিব। পাৰ্চেণ্টেজ কিমান আছিলে সেইটো ভৰাই দিব। তাৰপিছত ইয়াত লিখা আছে মানে আপলোড মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, তাত আপলোড কৰিব। আপলোড কৰাৰ পিছত তলত লিখা আছে ডিপ্ল'মা কোৱালিফিকেশ্যন। আপোনাৰ ধৰি লওক কম্পিউটাৰ যিটো আপোনাৰ মানে কিহত কোৱালিফিকেশ্যন মানে কি পঢ়িছিলে আপুনি ছাবজেক্টটো লিখি দিব। তাৰপিছত কোনখন ইনষ্টিটিউটৰ পৰা পঢ়িছিলে সেইটো লিখি দিব। ছাবজেক্টটো কি আছিলে সেইটো লিখিব। কোন চনত পাছ কৰিছিলে মানে কম্পিউটাৰ ডিপ্ল'মা কোন চনত পাইছিলে সেইটো লিখি দিব। লিখি দিয়াৰ পিছত আপুনি তাৰ ফাইলকেইটা আপলোড কৰিব। তাত ফাইলকেইটা আপোনাৰ PDF ফৰ্মেটৰ হ'ব লাগিব। ফাইলকেইটা আপলোড কৰি দিব। ফাইলকেইটা আপলোড কৰাৰ পিছত 1 মিনিট আছে আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ধৰি লওক তাৰপিছত আপুনি একো কৰিব নালাগে। তাৰপিছত আপুনি ছেভ এণ্ড কণ্টিনিউ কৰিব। মই ফাইলকেইটা আপলোড কৰি লৈছোঁ। ছেভ এণ্ড কণ্টিনিউ কৰিব।
7 কণ্টিনিউ কৰাৰ পিছত আপোনাৰ এনেকুৱা ইণ্টাৰফেচ দেখা পাব। এমপ্লয়াৰ ডিটেইলছ ডেছক্ৰিপশ্যন এইবিলাক আপুনি আগতে কৰা নাই, গতিকে আপুনি 7 কণ্টিনিউ কৰি স্কিপ মাৰি গুচি যাব। স্কিপ মাৰি গুচি যোৱাৰ পিছত ইয়াত লিখা থাকিব ন ফটো আপলোড কৰিবলৈ আহিব। ফটোখন আপোনাৰ মিনিমাম 100 KB ভিতৰত আহিব লাগিব। ছিগনেচাৰ আছে, তাৰপিছত প্ৰুফ অফ ডেট অফ বাৰ্থ আছে। এইখিনি আপোনাৰ ধৰি লওক আপলোড কৰি ল'ব। আপলোড কৰি লোৱাৰ পিছত ইয়াত লিখা আছে ফটোখন 100 KB ভিতৰত হ'ব লাগিব, ছিগনেচাৰটো 50 KB ভিতৰত হ'ব লাগিব, আৰু আপোনাৰ ডেট অফ বাৰ্থটো PDF ফৰ্মেটত মেক্সিমাম 1 MB চাইজৰ হ'ব লাগিব। মেক্সিমাম 1 MB চাইজৰ ভিতৰত হ'ব লাগিব। গোটেইখিনি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি 1 মিনিট ৰ'ব, মই আপলোড কৰি লৈছোঁ। লগে লগে দেখাবলৈ ভাল হ'ব। তাৰপিছত আপুনি তলৰ বক্সটোত ক্লিক কৰিব। তাৰপিছত আমাৰ প্ৰিভিউ এণ্ড ছাবমিট বুলি আছে। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপুনি গোটেই এপ্লিকেশ্যনখন এবাৰ চাই ল'ব, ওপৰৰ পৰা তললৈকে চাই লোৱাৰ পিছত আপুনি ছাবমিট কৰিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক তাত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপুনি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ দেখা পাব যে ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ছাবমিটেড। তাত লিখা থাকিব। লিখা আপুনি সেইটো প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰে। আপুনি মাই এপ্লিকেশ্যন গৈ আপোনাৰ এপ্লিকেশ্যনত গৈ পিনে আপুনি এখন এপ্লিকেশ্যন চাই ল'ব পাৰে। চাই লৈ আপুনি প্ৰিণ্ট আউট উলিয়াই থৈ দিব। প্ৰিণ্ট আউট উলিয়াব। এতিয়া মই প্ৰিণ্ট কৰি লৈছোঁ। আপোনালোকৰ দৰকাৰ হ'লে আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।